নমস্কাৰ জনাইছোঁ মোৰ অনুষ্ঠান ইটো সিটো বহুতলৈ। বন্ধুসকল, আপোনালোক সকলোৱে হয়তো জানে আজি 5 ছেপ্টেম্বৰ আৰু প্ৰতি বছৰৰ 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিনৰ লগত সংগতি ৰাখি 1962 চনৰ পৰাই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আজি এই পবিত্ৰ দিনৰ শুভক্ষণত মই মোৰ শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষাগুৰুলৈ আন্তৰিক ভালপোৱা, শ্ৰদ্ধা, মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিক্ষকসকল সমাজৰ ঊৰ্ধ্বস্থানত থকা ব্যক্তি। পৃথিৱীৰ যিকোনো বৃত্তিৰ ভিতৰত শিক্ষকৰ বৃত্তিকেই শ্ৰেষ্ঠ বুলি কোৱা হয়। কাৰণ শিক্ষকসকলে মানৱ সম্পদ গঢ় দিয়ে, ভৱিষ্যত দেশৰ সুনাগৰিক ৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ অযুত হেঁপাহ বুকুত বান্ধি ৰখা ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা এই শিক্ষকসকলে লয়। সমগ্ৰ জীৱনজুৰি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ মন মগজুত জ্ঞানৰ বীজ ৰোপণ কৰি গতিশীল সমাজ জীৱনৰ জোনাকী বাটৰ যি পথ, সেই পথ শিক্ষকসকলে প্ৰশস্ত কৰে। আচলতে শিক্ষকসকলক এডাল জ্বলন্ত মমবাতিৰ লগত তুলনা কৰিব পাৰি। যেনেদৰে এডাল জ্বলন্ত মমবাতিয়ে জ্বলি জ্বলি চাৰিওফালে পোহৰ বিলায়, ঠিক তেনেদৰে শিক্ষকসকলেও জীৱনৰ প্ৰতিটো ক্ষণ প্ৰতিটো পলত কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞান প্ৰদান কৰি তেওঁলোকৰ জীৱন পোহৰোৱাৰ কামত ব্যস্ত থাকে। মই আগতে কৈছোঁ, শিক্ষকৰ যি বৃত্তি সেই বৃত্তি আন সকলো বৃত্তিতকৈ সুকীয়া আৰু সকলো বৃত্তিতকৈ উৰ্ধত। কাৰণ টিচিং ইজ দ্য প্ৰফেশ্যন ডেট টিচেছ অল দ্য আদাৰ প্ৰফেশ্যনছ। আজিৰ এই শুভ দিনৰ শুভক্ষণত মই মোৰ শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। সদায় হিয়াৰ মাজত অন্তৰ্নিহিত হৈ থকা শিক্ষাদানৰ প্ৰবল জোৱাৰ সদায় প্ৰবাহমান হৈ থাকক। লগতে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে দীৰ্ঘায়ু কামনা কৰি আজিৰ এই চমু আলোচ্য বিষয়বস্তুৰ পৰা মই বিদায় মাগিছোঁ। পুনৰ এটি নতুন বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকিব মোৰ অনুষ্ঠান ইটো সিটো বহুতো। নমস্কাৰ।